নমস্কাৰ, আপোনালোকে চাই আছে ইনফৰমেশ্যন চেণ্টাৰ আসাম। অংগনবাড়ী ৰিলেটেড আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো ডিৰেক্টৰেট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসাম অৰ্থাৎ মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ তৰফৰ পৰা আহিছে। এই খবৰটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে আগলৈ শ্বেয়াৰ কৰিব। মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ উদ্যোগত যোৱা 18 জুলাইৰ পৰা 21 জুলাইলৈ তৃতীয় বিভাগত নিযুক্তি লাভ কৰা মুখ্য সেৱিকাসকলৰ বাবে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই নৱনিযুক্ত মুখ্য সেৱিকাসকলক অংগনবাড়ী সেৱাৰ মূল উপাদানসমূহ যেনে পৰিপূৰক পুষ্টি কাৰ্যসূচী, বৃদ্ধি নিৰীক্ষণ আৰু ইয়াৰ গুৰুত্ব, পুষ্টিহীনতা চিনাক্তকৰণ, ইয়াৰ পৰিণতি, পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায়, স্তনপান আৰু পৰিপূৰক খাদ্য প্ৰদানৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অনুসৰি প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষা ICDS চমুকৈ আৰু ইয়াৰ গুৰুত্বৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। তদুপৰি মুখ্য সেৱিকাসকলক নিৰীক্ষণ তথা অভিজ্ঞতাৰ বাবে বিভিন্ন অংগনবাড়ী কেন্দ্ৰসমূহলৈও লৈ যোৱা হয়। এই প্ৰশিক্ষণ শিবিৰত তেওঁলোকক পোষণ ট্ৰেকাৰ এপৰ ব্যৱহাৰৰ উপৰি ক্ষেত্ৰ পৰ্যায়ত কাৰ্যকলাপ সম্পন্ন কৰাত মুখ্য সেৱিকাৰ ভূমিকা তথা ICDSৰ ভূমিকা আৰু দায়িত্বৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হয়। এইখিনি আছিল মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা প্ৰশিক্ষণ কাৰ্যসূচী আৰু এই বাৰ্তাটো ডিৰেক্টৰেট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আসাম তেওঁলোকৰ ফেচবুক পেজত পোষ্ট কৰিছে। বাৰ্তাটো এইখিনিয়ে আছিল। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰাৰ লগতে আগলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত নতুনকৈ আহিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে অংগনবাড়ী ৰিলেটেড সকলোখিনি ভিডিঅ' আপোনালোকে পাই থাকে। ধন্যবাদ। জয় আই অসম।